নমস্কাৰ মই পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ' লৈ মই আজিৰ ভিডিঅ'টোত লৈ আহিছো জিঅ'গ্ৰাফি আৰু অসমৰ ওপৰত অন্যান্য কেইটামান অতি ইম্পৰ্টেন্ট কোৱেশ্চনছ এনে ধৰণৰ কোৱেশ্চনছ হৈ যোৱা এক্সামসমূহত প্ৰায় আহি থকা দেখা যায় আৰু আগন্তুক এক্সামৰ বাবেও এই প্ৰশ্নোত্তৰ কেইটা অতি দৰকাৰী মই আশা কৰিছো আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব এতিয়া পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে The national anthem was first sung in the year জাতীয় সংগীতটো পোনপ্ৰথমবাৰৰ বাবে কোন চনত গোৱা হৈছিল শুদ্ধ উত্তৰটো হৈছে ডি ডি আছে 1911 জাতীয় সংগীতটো পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল 1911 চনত ডিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট which of the following dances is a solo dance তলত দিয়া কোনটো নৃত্য একক নৃত্য শুদ্ধ উত্তৰটো হৈছে এ ওটান থুলাল ডান্স ইজ এ সোলো ডান্স এটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট ডান্ডিয়া ইজ এ পপুলাৰ ডান্স অফ তলত দিয়া কোনখন ৰাজ্যত জনপ্ৰিয় নৃত্য ডান্ডিয়া উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হৈছে বি গুজৰাটত জনপ্ৰিয় ডান্ডিয়া নৃত্য উদযাপন কৰা হয় বিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ কাৰ্বি হিল কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি শুদ্ধ উত্তৰটো হৈছে এ সিংহাসন ইজ দ্য হাইয়েষ্ট পিক অফ কাৰ্বি হিল এটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট হোৱাট ইজ অফিচিয়েল লেংগুৱেজ অফ আসাম ষ্টেট অসমৰ চৰকাৰী ভাষা কি শুদ্ধ উত্তৰটো হৈছে সি আসামিজ অসমৰ চৰকাৰী ভাষা হৈছে অসমীয়া বা আসামিজ সিটো হ'ব শুদ্ধ উত্তৰ নেক্সট which of the following district of Assam has the lowest literacy rate নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন শুদ্ধ উত্তৰটো হৈছে বি বিদ্যা আছে ধুবুৰী তলত দিয়া ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম বিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট ডেছ ইজ দ্য ওল্ডেষ্ট ৰিফাইনেৰী অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি ৰিফাইনেৰী কি শুদ্ধ উত্তৰটো হৈছে এ দিয়া আছে ডিগবৈ ৰিফাইনেৰী ইজ দ্য ওল্ডেষ্ট ৰিফাইনেৰী অফ ইণ্ডিয়া এটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট The average height of Assam from sea level is সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান শুদ্ধ উত্তৰটো হৈছে ডি আছে 79.5 মিটাৰ The average height of Assam from sea level is 79.5 মিটাৰ অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট Which district of Assam has the highest number of tea gardens? অসমৰ তলত দিয়া কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক শুদ্ধ উত্তৰটো হৈছে ডি আছে ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক ডিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট আমচাং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন which of the following districts in Assam অসমৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য তলত দিয়া কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে এ দি আছে কামৰূপ গুৱাহাটীৰ কামৰূপ জিলাত অসমৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত এটো হ'ব শুদ্ধ উত্তৰ নেক্সট ইন হুইচ ইয়েৰ দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছড গুৱাহাটীত অৱস্থিত চাহ নিলাম কেন্দ্ৰটো কোন চনত স্থাপন কৰা হয় শুদ্ধ উত্তৰটো হৈছে এ দি আছে 1970 The tea auction center in Guwahati was established in the year 1970 এটো হ'ব শুদ্ধ উত্তৰ নেক্সট জাতিংগা famous for mass suicide of migratory birds is located in which the following district পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলত দিয়া কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে ডি ডিমা হাছাও
পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিঙা ডিমা হাছাও জিলাত অৱস্থিত ডিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট Which of the following is associated with বৰদৈচিলা in Assam নিম্নলিখিত কোনটো সিজন অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰটো হৈছে বি প্ৰি মনসুন সিজন Pre-monsoon season is associated with বৰদৈচিলা in Assam. B-টোৱে হ'ব শুদ্ধ উত্তৰ Next, the Kaziranga National Park is located in which of the following ecozones? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনটো ইকোজনত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে বি ইণ্ডো-মালায়া ইকোজন The Kaziranga National Park is located in Indo-Malaya Ecozone. B-টোৱে হ'ব শুদ্ধ উত্তৰ Next, which of the following northeastern state shares the shortest boundary with Assam? নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য যি অসমৰ সৈতে আটাইতকৈ চুটি সীমা শ্বেয়াৰ কৰিছে শুদ্ধ উত্তৰটো হৈছে সি চিটি আছে ত্ৰিপুৰা Northeastern state Tripura shares the shortest boundary with Assam. C-টোৱে হ'ব শুদ্ধ উত্তৰ Next, in India, the Brahmaputra river is almost dash kilometer long. ভাৰতত ব্ৰহ্মপুত্ৰ নদী প্ৰায় কিমান কিলোমিটাৰ দীঘল শুদ্ধ উত্তৰটো হৈছে এ 916 কিলোমিটাৰ In India, the Brahmaputra river is almost 916 kilometer long. এটোৱে হ'ব শুদ্ধ উত্তৰ Next, in which year Tuklai Tea Research Institute was established? Tuklai Shah Research Institute কোন চনত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি বিডি আছে 1911 Tuklai Tea Research Institute was established in the year 1911 B-টোৱে হ'ব শুদ্ধ উত্তৰ Next, in which year Assamese was adopted as the official language of Assam? অসমীয়া ভাষাক অসমত চৰকাৰী ভাষা হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে ডি ডিডি আছে 1960 Assamese was adopted as the official language of Assam in the year 1960 1960 চনত অসমীয়া ভাষাক অসমত চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল ডিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে What percentage of total area of Assam is under forest? What percentage of total area of Assam is under forest? Option A 21%, B 34%, C 42%, D 27%. অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে বা অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে এই কোৱেশ্চনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকে প্লিজ এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো তলৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কোৱেশ্চনছৰ পৰা আপোনালোক যদি উপকৃত হ'ম বুলি ভাবিছে তেনেহলে প্লিজ আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'য়ে আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' মোৰ আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ